Hello everyone, কি খবৰ? So welcome back to a new vlog. So first of all, good morning সকলোকে, সুপ্ৰভাত. So আজি সানডে, গতিকে আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক দেখাম যে মই মোৰ সানডেটো কেনেকৈ অতিবাহিত কৰোঁ. So ফাৰ্ষ্ট কাম ৰাতিপুৱা শুই উঠিব লাগিব চবে. মোৰ উঠাত দেৰি হয়, 8মান বাজে আৰু উঠাৰ পিছত নেক্সট কাম চবৰে প্ৰায় একেই হয়, মোৰো সেই একেই কাম. So মই মুখ চুখ ধুই পূৰা ফ্ৰেছ হৈ ল'লোঁ. এতিয়া একাপ চাহ লাগিব. পুৱা অতি ফাৰ্ষ্ট কাম ফ্ৰেছ হোৱা, ছেকেণ্ড কাম চাহ খোৱা, তাৰপিছতে বেলেগ কাম. বঢ়িয়া. বাকী মোৰ ৰুমটোৰ অৱস্থা নাই প্ৰায়. চ' যিহেতু আজি ছানডে, চ' অলপ চাফাই অভিযান চলাওঁ বুলি ভাবিছোঁ. চ' মই হীৰক জ্যোতি হালৈ আজি চাফা কৰিব লাগিব. কি বেয়া দিন আহি পৰিম. কাম কৰি কৰি একদম ভাগৰ লাগি গ'ল, কিন্তু এতিয়াও কাম শেষ হোৱা নাই. কাপোৰো ধুব লাগিব, অকলে থাকোঁ যিহেতু. এনেকুৱা টাইমত মালৈকে বহুত মনত পৰে, আমাৰ মাবোৰে কিমান কষ্ট কৰে. বাকী মই যোনখিনি ঠাইত থাকোঁ ইয়াৰ চাৰিওফালে পাহাৰে পাহাৰ. চ' আপোনালোকে অলপ নাজাৰা চাই লওক ইয়াৰ. চ' গা পা ধুই মই পূৰা ফ্ৰেছ হৈ ল'লোঁ. এতিয়া ইয়াত আছে খাটি অসমীয়া ব্ৰেকফাষ্ট. আপোনাৰ আছে ভাত আছে, কণী আলু পিটিকা, পিঁয়াজ, নিমখ তেল আৰু এটা ভোট জলকীয়া আছে. এটা গোটেই খাব নোৱাৰোঁ, বাট ট্ৰাই কৰিম যিমান পাৰোঁ. A few moments later. সেইটো আধা খালোঁ, আধা খাব নোৱাৰিলোঁ. চ' থেংক ইউ ছ' মাছ ভিডিঅ'টো চোৱাৰ বাবে. যদি ভাল লাগিলে লাইক শ্বেয়াৰ যি আছে কৰি দিব. মই আপোনালোকক নেক্সট ভিডিঅ'ত লগ পাম. টাটা, বাই বাই.